নমস্কাৰ নটিফিকেশন পাব্লিছ হৈছে কৃষ্ণ কান্ত হন্দিকু ষ্টেট ওপেন ইউনিভাৰ্চিটি ফালৰ পৰা নটিছখন পাব্লিছ তাৰিখ হৈছে 28/9/2022 নটিছখন মনোযোগ দি শুনিব এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন জনাবলৈ গৈ আছে এক্সামৰ ওপৰত কি নটিছ আহিছে কিমান নটিছ কাৰ বাবে নটিছখন খুব গুৰুত্বপূৰ্ণ গতিকে ভিডিওটো মনোযোগ দি চাব যদি ভিডিওটো চোৱা নাই খুব গুৰুত্বপূৰ্ণ ভিডিও হ'বলৈ গৈ আছে আপোনাৰ পৰীক্ষাৰ ওপৰত কেন্দ্ৰ কৰি এখন নটিছ পাব্লিছ কৰিছে নিশ্চয় দেখিছে মই ভিডিওটো আৰম্ভ কৰিব বিচাৰিছো ইয়াত কৈছে এক্সামিনেশ্যন কেনসেলেশন এক্সাম বাতিল কৰা বা এক্সাম কেনসেল কৰাৰ ওপৰত এখন কেন্দ্ৰ কৰি নটিছখন পাব্লিছ কৰিছে ইয়াত গুৰুত্বপূৰ্ণ টপিক হৈছে এক্সাম কেনসেল গতিকে কোনবোৰ ষ্টুডেণ্টৰ এক্সাম কেনসেল হৈছে তাৰ ওপৰত গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন উল্লেখ কৰিছে কৈছে এজ পাৰ দ্য ৰিকমেণ্ডেশ্যন অফ দ্য এক্সামিনেশ্যন ডিসিপ্লিনাৰী Committee of the University, the examination of the SPIF's course subject as sound against the enrollment number of degree 3rd semester new course online examination 2021 are cancelled against whom online evidence found regarding use of unfair means during the time of online examination ইয়াত স্পষ্টভাৱে উল্লেখ কৰিছে ডিগ্ৰী 3rd সেমিষ্টাৰ এডমিশন কৰা আপুনি যিখিনি সাবজেক্ট সিলেক্ট কৰিছিলে সেই সাবজেক্টৰ আমাৰ কি কৰিছে ডিগ্ৰী 3rd সেমিষ্টাৰ নিউ কোৰ্সৰ অনলাইন এক্সাম অনুষ্ঠিত হৈছিল আৰু তাৰ কিছুমান এক্সাম কেনসেল কৰা হৈছে কিহৰ বাবে কেনসেল কৰা হৈছে কিছুমান ষ্টুডেণ্টৰ তেওঁলোকে পৰীক্ষাৰ সময়ত বা নিৰ্দিষ্ট পৰীক্ষাৰ টাইমত তেওঁলোকে অন্যায় উপায় অৱলম্বন কৰি পৰীক্ষাখিনি দিছিলে হেতু ধৰা পৰিছে তেওঁলোকে হেয়ই আপোনালোকৰ পৰীক্ষা আমু কেনসেল কৰা হৈছে কোনবোৰ সাবজেক্টৰ কোনবোৰ ইনৰলমেন্ট নম্বৰ স্পষ্টভাৱে উল্লেখ কৰিছে নিশ্চয় দেখিছে ইনৰলমেন্ট নম্বৰ দিছে আপোনালোকৰ ৰুল নাম্বাৰ ওয়াইজ কি প্ৰগ্ৰাম লগতে কোনটো সাবজেক্টৰ এক্সাম কেনসেল কৰিছে এফালে এক্সামিনেশ্যন ডেটৰ কথা উল্লেখ কৰিছে নিশ্চয় দেখিছে লাহে মনোযোগ দি চাই যাব এনে আৰু কথা ইনফৰমেশ্যন জনাবলৈ বাকি আছে ভিডিওটো স্কিপ নকৰিব এখন গুৰুত্বপূৰ্ণ এখন লিষ্ট এটা কথা জনাই থক গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন জনাবলৈ কাকো নেপাহৰিব খুব গুৰুত্বপূৰ্ণ এখন দীঘলীয়া নটিছ এখন দীঘলীয়া নাম্বাৰ লিষ্ট পাব্লিছ কৰিছে আপোনাৰ ইনৰলমেন্ট নম্বৰ সকলো সাবজেক্ট আপোনালোকৰ কেনসেল কৰা নাই যিখিনি সাবজেক্ট ইয়াত শো কৰিছে সেইখিনি সাবজেক্ট পৰীক্ষাটো আপুনি আকৌ দিবলগীয়া হ'ব এতিয়া দিবলগীয়া হ'ব নিশ্চয় এইখিনি কথা মই জনাবলৈ চেষ্টা কৰিম পিছত এ নিশ্চয় দেখিবলৈ পাইছে আৰু এটা কথা ইনফৰমেশ্যন জনাবলৈ চেষ্টা কৰিছে এটা গুৰুত্বপূৰ্ণ কথা নোটত উল্লেখ কৰিছে দিস cancellation is only for the first procured online examination and will not be considered as precedence ইয়াত নিশ্চয় দেখিবলৈ পাইছে আপোনালোকে যিখিনি অনলাইন ষ্টুডেণ্টে পৰীক্ষাটো দিছে তেওঁলোকক কোনো ধৰণৰ ক্ষেত্ৰত এই কেনসেল কৰা ষ্টুডেণ্টক কোনো ধৰণৰ ক্ষেত্ৰত কনসিডাৰ কৰা নহব বুলি স্পষ্টভাৱে উল্লেখ কৰিছে নিশ্চয় বুজি পাইছে এইটো হ'ল গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপুনি যদি বুজি পোৱা নাই পুনৰ বুজাই দিছে এইখিনি যিখিনি কেণ্ডিডেটৰ লিষ্ট পাব্লিছ কৰিছে এই লিষ্টখিনি পৰীক্ষাসমূহ সাবজেক্ট ওয়াইজ তেওঁলোকৰ কেনসেল কৰা হৈছে কিহৰ কাৰণে কেনসেল কৰা হৈছে আপোনাৰ পৰীক্ষাৰ সময়ত যি অনলাইন পৰীক্ষা হৈছিল ডিগ্ৰী 3rd সেমিষ্টাৰ নিউ কোৰ্সৰ তেখেতলোকে অন্যায় উপায় অৱলম্বন কৰি পৰীক্ষাত বহিছিলে আৰু তেওঁলোকে পৰীক্ষাৰ পৰা বাতিল কৰিছে অৰ্থাৎ আপোনালোকৰ যিখিনি সাবজেক্ট আছে সেই সাবজেক্টখিনি আপোনাক কেনসেল কৰি দিয়া হৈছে পৰীক্ষা দিও আপোনাৰ লাভ নহল আমি বাৰম্বাৰ ৰিকুৱেষ্ট কৰিছিল আপোনাক অন্যায় উপায় অৱলম্বন নকৰিব তেখেতলোকে সেইখিনি চালি জাৰি চাই ধৰা পেলালে গতিকে আপোনাৰ পৰীক্ষা কেনসেল কৰি দিয়া হ'ল গতিকে ইমান আছিল গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন ভিডিওটোৰ পৰা যদি অকমান হলেও উপকৃত হৈছিলে পিছে নিশ্চয় ভিডিওটো লাইক কৰিব লগতে এনেকুৱা সাবজেক্ট পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব নকৰাকৈ নাথাকিব গতিকে এটা কথা জনাই থওঁ তেওঁলোকে ডিমোটিভেশ্যন হ'ব নালাগে কাৰণ এইখিনি কেনসেল কৰিছে আপোনাৰ নিৰ্দিষ্ট পৰীক্ষা হয় নিশ্চয় হ'বই আপোনালোকৰ গতিকে চিন্তা কৰাৰ কোনো আৱশ্যক নাই আৰু এইখিনিতে জনাই থওঁ কোনো ধৰণৰ সাবজেক্ট সকলো সাবজেক্ট কিছুমানৰ কেনসেল হোৱা নাই মাত্ৰ কিছুমান সাবজেক্টহে কেনসেল হৈছে যেনেকৈ এডুকেশ্যন দেখিবলৈ পাইছে এডুকেশ্যন মেজৰ এডুকেশ্যন পাছ কোৰ্স এনভাইৰনমেন্টাল সায়েন্স সকলো ধৰণৰ ফিজিক্যাল আপোনাৰ পলিটিক্যাল সায়েন্স কিছুমান অনলি 1 বা 2 4 সাবজেক্ট তেনেদৰে কেনসেল কৰি দিয়া হৈছে কিহৰ কাৰণে অন্যায় উপায় অৱলম্বন কৰাৰ বাবে পৰীক্ষাৰ পৰা আপোনাক কেনসেল কৰি দিয়া হৈছে এইটো আছিল গুৰুত্বপূৰ্ণ সৰু ইনফৰমেশ্যন ধন্যবাদ